জ্বলন্ত প্রমাণ। হাসি পাতত শংকৰদেৱে লিখি থলে নাম, হে নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ। গোপাল গোবিন্দ জয় জয় ৰাম, ৰাম ৰাম বৰদুৱাতে জিলিকিলে শংকৰদেৱ থান। আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ। হাচি পাতত শংকৰদেৱে লিখি থলে নাম, হে নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ। গোপাল গোবিন্দ জয় জয় ৰাম, ৰাম ৰাম সপ্ত বৈকুণ্ঠৰ শক্তি বৰদুৱা থান। তথাতে ৰহিলা হবে বৰিয়া কীৰ্তন। জৈতে আহি গুৰুজনাই হৈলাই অৱতাৰ। অন্য ভূমি কোনো সমে হৈবে বৰদুৱা। অন্য ভূমি কোনো সমে হৈবে বৰদুৱা। ৰাম ৰাম বৰদুৱাতে জিলিকিলে শংকৰদেৱ থান। আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ। হাচি পাতত শংকৰদেৱে লিখি থলে নাম, হে নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ। হে নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ। ৰাম ৰাম শতখান চক্ৰ আদি জপয় অষ্ট ছয়। চাৰি ৰূপে চাৰি বস্তু আঘিয়া ছয়। কদম্বৰ শিলিখা বেল আৰু বিষয়াম। এই চাৰি বৃক্ষ চাৰি দিশে ভৈলা ধাম। এই চাৰি বৃক্ষ চাৰি দিশে ভৈলা ধাম। ৰাম ৰাম বৰদুৱাতে জিলিকিলে শংকৰদেৱ থান। আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ। হাচি পাতত শংকৰদেৱে লিখি থলে নাম, হে নামে শুদ্ধ কৰে ভকতৰ প্ৰাণ। গোপাল গোবিন্দ জয় জয় ৰাম, হে ৰাম। এ শংকৰ আমাৰ হিৰণ মুকুট, এ মাধৱ গলৰ মণি। এ দুয়োজনাই অমূল্য দান হৰি নামৰ এ বাণীয়ে। বৰদুৱা বত বিক পাতে খালে জালে, পাতে খালে জালে। গুৰুজনাই গংগা নমাই পৃথিৱীত থলে, পৃথিৱীত থলে। বৰদুৱা বত বিক পাতে খালে জালে, পাতে খালে জালে।
শংকৰ হৰিনাম